Hello my dear students, welcome to my YouTube channel Ahmed Tutorial. So আমি আজি আলোচনা কৰিবলৈ ওলাইছো ক্লাস 10 ৰ এক্সাৰসাইজ 1.2 ৰ বিষয়ে। সো আশা কৰিছো তোমালোকে ভিডিওটো আকলৈকে চাবা বুলি আৰু ভিডিওটো শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বলা আমি ভিডিওটো আৰম্ভ কৰো। সো এক্সাৰসাইজ 1.2 ত কি দিয়া আছে তোমাক? এক্সাৰসাইজ 1.2 ত 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। এক তোমাক পাঁচটা সংখ্যা দিয়া আছে এই প্ৰতিটো সংখ্যাক তোমাক কি কৰিব হৈছে মৌলিক উৎপাদক হিচাপে মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব দিছে। তে মৌলিক উৎপাদকৰ গুণফল হিচাপে কেনেকৈ প্ৰকাশ কৰিবা আমি বুলা এক নম্বৰ কোৱেশ্চনটো আমি সমাধান কৰো। এক নম্বৰ কোৱেশ্চনটো কি আছিল? এক নম্বৰ কোৱেশ্চনটো আছে 140 ক আমি আগতে পাইছো আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি আমি পাইছো মানে যিবিলাক মৌলিক সংখ্যা দিয়ে কেৱল তুমি হৰণ কৰিবা। মৌলিক সংখ্যা কোনবোৰ আছিল? যিবোৰ এক আৰু সেই সংখ্যাটোৰ বাদে কোনো সংখ্যাৰে হৰণ নাযায় সেইবোৰ সংখ্যা আছিল মৌলিক সংখ্যা। অৰ্থাৎ আমি ইয়াক প্ৰথম আমি 2 ৰে চাম 2 ৰে হৰণ যায় নে নাই যায়, গতিকে 2 ৰে আমি হৰণ কৰিম। 2 এ কিমান বাৰ যাব? 270 70 বাৰ যাব। এবাৰ আকৌ 2 ৰে যায় 35, এবার 5 দি যায় 5 গুণ 35 মানে 2 দি না যায় তো অযুগ্ম সংখ্যা আছে গতিকে ইয়াক 2 দি না যায় 3 দি না যায় তাৰ পিছত 5 দি চাম 5 দি নে গলে 7 দি চাম এনেকৈ আমি মৌলিক সংখ্যাৰে হৰণ কৰিম। গতিকে ইয়াত আমি হৰণ কৰিলো হৰণ হোৱাৰ পিছত আমি এইখিনি লিখি দিম যে 140 মৌলিক উৎপাদক বোৰ হল কিমান হ'ব? 2 × 2 × 5 × 7 ইয়াক তুমি 2 স্কয়াৰ বুলি লিখিব পাৰা। 2 স্কয়াৰ × 5 × 7 এনেকে লিখিলে হ'ব, এনেকে লিখিলে হ'ব, এনেকে লিখিলে বেছি ভাল হ'ব। গতিকে 2 স্কয়াৰ দুটা যদি থাকে কেতিয়াবা দুটা থাকে তাক স্কয়াৰ বুলি লিখিবা, তিনিটা থাকিলে কিউব বুলি লিখিবা। বাস ইয়াক কেৱল তুমি হৰণ কৰি এইখিনিয়ে ইয়াত লিখি দিবা। এতিয়া আহা আমি 2 নম্বৰ কোৱেশ্চনটো সমাধান কৰো। 2 নম্বৰ কোৱেশ্চনটো কি আছে? 156 ৰ মৌলিক উৎপাদক হল এই 156 ক এবাৰ আমি ইয়াত হৰণ কৰিম। 156 ক এবাৰ কি হেদি যায় লাষ্টত তো কি আছে যুগ্ম সংখ্যা গতিকে ইয়াক 2 ৰে যাব 2 কিমান বাৰ যাব 2 7 গুণ 14 থাকিলে 16 কিমান হ'ব 2 8 গুণ 16 আকৌ যুগ্ম সংখ্যা গতিকে 2 ৰে যাব 2 3 গুণ 6 18 2 9 গুণ 18 39 ক কিমান দি যাব 3 দি যাব 3 13 গুণ 39 আমি লাষ্টত কি বলো মৌলিক সংখ্যা বলো। গতিকে ইয়াত আমাৰ হৰণ প্ৰক্ৰিয়াটো সমাপ্ত হ'ব। এইখিনি আমি লিখি দিব লাগে 2 × 2 × 3 × 13 অৰ্থাৎ 2 স্কয়াৰ × 3 × 13 বাস হৈ গল। ঠিক একেদৰে আমি 3 4 5 নম্বৰ কোৱেশ্চনটো সমাধান কৰো। হা 3 নম্বৰ কোৱেশ্চনটো কি আছিল? 3 নম্বৰ কোৱেশ্চনটো আছিল 3825 ৰ মৌলিক উৎপাদক বোৰ হল কি কি হ'ব 3825 ইয়াক আমি হৰণ কৰো। লাষ্টত কিমান আছে 5 আছে গতিকে ইয়াক 5 এৰে হৰণ যাব কিমান বাজব 5 7 গুণ 35 থাকিব 3 5 6 গুণ 30 থাকিব 2 25
5 5 গুণ 25 765 লাস্টত আকৌ 5 আছে এবারও আমার কি হবো 5 এ দি হরণ যাব আমি 5 এ দি হরণ করব 5 1 গুণ 5 থাকিব 2 26 5 5 গুণ 25 থাকিব 15 5 3 গুণ 15 153 এবার কি মান আছে 3 আছে 3 তে হরণ যাব 3 এর হরণ যাব 3 5 গুণ 15 3 1 গুণ 3 51 51 কি মান হয়ে যাব এখন যাব তোমার আকৌ 3 দি 3 1 গুণ 3 থাকিল কি মান 2 3 7 গুণ 21 17 এই 17 টো হল কি আমার মৌলিক সংখ্যা গতিকে ইয়াতে আমার সমাপ্ত হব এখানে লিখি দিব লাগে যে 3 সৰু সংখ্যাটো আগত লিখিবা মনত ৰাখিবা আদায় সৰু সংখ্যাকেইটা আগত লিখিবা যে 3 into 3 into 5 into 5 into 17 গতিকে আমি ইয়াক লিখিব পাৰো 3 স্কয়াৰ into 5 স্কয়াৰ into 17 হল 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটো 5005 মৌলিক উৎপাদকবোৰ হল মৌলিক উৎপাদকৰ গুণফল হল এনেকৈ লিখিব পাৰা তো 5005 5005 5005 ইয়াক কিহেৰে হৰণ যাব 5 এৰে হৰণ যাব কাৰণ হেকত কিমান আছে 5 আছে ইয়াক 5 এৰে হৰণ যাব 5 1 গুণ 5 0 0 ইয়াক 5 1 গুণ 5 ইয়াক আকৌ কিহেৰে যাব ইয়াক এবাৰ 5 এ দি না যায় কাৰণ হেকত 1 আছে 5 এ দি নজৰ পিছত আমি কি কৰিম 5 এৰ ওপৰত কিমান আছে 7 7 এৰে আমি চাম 7 7 1 গুণ 7 থাকিল 3 30 7 4 গুণ 28 2 21 7 3 গুণ 21 143 হল 143 কেইবাৰ যাব কিহে দি যাব 11 দি যাব 11 13 গুণ 43 143 হল এইখিনি আমি ইয়াত লিখি দিওঁ 5 into 7 into 11 into 13 ইয়াৰ কোনো স্কোয়াৰ নাই হয় নাই ইয়াৰ কোনো স্কোয়াৰ নাই গতিকে ইয়াক এনেকৈ আমি ৰাখি থম হল এতিয়া 5 নম্বৰ কোৱেশ্চনটো আলোচনা কৰো 5 নম্বৰ কোৱেশ্চনটো আছিল 7429 7429 ৰ মৌলিক উৎপাদক বোৰ হল 7429 ইয়াক আমি হৰণ কৰিম কে দি যাব তুমি হৰণ কৰিলে তুমি দেখা পাবা যে 2 3 5 7 11 13 এইবোৰে না যায় অৰ্থাৎ ইয়াক 17 হৰণ যাব 17 হৰণ যাব 17 কিমান বাৰ যাব 17 74 17 6 17 4 গুণ কিমান 68 হয় নাই থাকিল কিমান আৰু থাকিল 6 এই 6 থাকিল গতিকে হল 62 62 হোৱাৰ পিছত 62 হল 62 17 কিমান বাৰ যায় 17 3 গুণ 51 থাকিল কিমান 11 আৰু লাষ্টত হল 9 119 119 17 কিমান বাৰ যায় 17 7 গুণ 119 এখন হল 437 437 কিমান বাৰ কি দি যাব এবাৰ 17 দি না যাব 19 দি যাব দিয়া 19 19 দি কিমান বাৰ যাব 19 2 গুণ 38 38 হল লগে লগে কি হ'ব 43 - 38 থাকিব 5 50
57 57ক কিমান বাৰ যাব 3 বাৰ 19 3 গুণ 57 এইখিনি সমাপ্ত এইখিনি আমি ইয়াত লিখি দিওঁ যে 17 into 19 into 23 বাস আশা কৰিছো তোমালোকে নিশ্চয়কৈ বুজি পালা